Hi guys, welcome back to my YouTube channel Village Boy Assam. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছো। আমাৰ ৰুমৰ পৰা মানে অলপ দূৰত বিয়া এখন হৈ আছে ভৱনত। ইয়াত আপোনাৰ হেনুগাই থাকে ভৱন আমাৰ তাত যেনেকৈ থাকে ভৱন হেনুগাই থাকে। তাত বিয়া এখন হৈ আছে আৰু মানে মোৰ লগৰ এজন যাব। তে মই আপোনালোক দেখাম যেন কৈতত বিয়াবোৰ কেনেকুৱা হয়। খুলজা চিম লিফ্টখন খোলা হ'ল জলদি যাব লাগে মানে। খুলজা ভাই আমাৰ ৰুমৰ পৰা এইটো চাইড এইটো দেখিছে আপোনালোকে তাত আপোনাৰ হৈ আছে গৈ আছোঁ লগৰটোৰ লগত যাম মানে আমাৰ ঋতুমণিকা বাছ ওলালে ডাইৰেক্ট গৈ পেলাই মই আপোনালোকক মানে ডাইৰেক্ট বিয়া কেনেকুৱা চলি আছে বিয়াত দেখাম কাৰণ যিহেতু আমাক মাতা নাই এতিয়া যাবও নোৱাৰোঁ ইয়াত আৰু মোৰ ভয়ো লাগি আছে একচুৱেলি কেনেকুৱা কি ধৰণৰ হয় নাজানো এতিয়া আপোনালোক গৈ পেলাই মই ডাইৰেক্ট দেখাম যেন বিয়াখন কেনেকুৱা ঠিক আছে ভিডিঅ'টো শেষলৈকে চাব বহুত ভয়কে আহি সোমালোহি বিয়াত আৰু ইয়াত আমাৰ ইণ্ডিয়াৰো আছে জব কৰি আছে যিবোৰে বহুত মানুহ আছে ইণ্ডিয়া বাংলাদেশ তাৰ পৰা অহা আছে আৰু আহি পেলাই দেখিলোঁ আপোনাৰ চৰ্বত আৰু এইপিনে এইবোৰ চাহ আৰু মানুহবোৰ এনেকৈ ধুনীয়াকৈ বহি আছে ইয়াত যেনেকৈ আমাৰ তাত থাকে বিয়াত মানুহ বহাৰ জেগা আছে ইয়াত বহাৰ জেগাবোৰ এনেকুৱা আৰু এইপিনে ফটোশ্বুট চলি আছে এইটো দৰাৰ বাপেক কোলা যে মানুহটো বহি আছে দেখিছে দৰাৰ বাপেক আৰু মই এপাক আপোনালোকক দেখাম যেন কি বনাই আছে মই সেইফালে যাম এবাৰ ইয়াত আপোনাৰ মানুহক খুৱাবৰ কাৰণে বিৰিয়ানী পোলাও ইয়াত বিশেষকৈ এইবোৰে চলে বেছি তে মানুহবিলাকে কি কৰে মানুহবিলাকে এইবোৰে খায় মানে আৰু এইটো নৰ্মেল পোলাও অলপ আপোনাৰ বিফ চিকেন আছে বিফৰ হয় আৰু মেইন বিফবোৰ আছে আপোনাৰ এই ডাঙৰ ডেকটোত কিমান ডাঙৰ ডেক চাওকচোন ইয়াত আছে এইটোত গোটেইবোৰ বিফৰ চিকেনবোৰ ৰখা হৈছে আৰু এইটো চাইডে হৈছে মানুহবিলাক বহি পেলাই খাবৰ পৰা ব্যৱস্থা এইটো চাইডত কৰা হৈছে মানে ইয়াত চাব পাৰে প্লেট গোটেইবোৰ সজোৱা আছে ধুনীয়াকৈ ৰুল ৰেগুলেশ্যন নিচিনা ধৰক ক'লা আছে ইয়াত স্প্ৰাইট আছে পানী গোটেইবোৰ ৰেডি কৰা আছে আৰু এইটো চাইডে এইবোৰ ফল মূল হয় চুইট মিঠাই এইবোৰ ৰখা হৈছে এইটো চাইডত যদি আপোনালোক গোটেইবোৰ দেখাওঁ ঘূৰাই পেলাই এইবোৰ গোটেইবোৰ হৈছে ইয়াৰ ভিউ আৰু ডেক'ৰেশ্যনটো বহুত ভাল লাগিছে ইয়াত মানে বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে তেওঁলোকে আৰু এইটো চাইডে এইবোৰ ওলোৱা ৰেডি হৈ গ'ল মানে আপোনাৰ মানুহক আমাৰ হালি থৈ গ'ল তে মানুহক মানে খোৱা অলৰেডি ষ্টাৰ্ট হৈ আছে চাওক আপোনালোকে ডাঙৰ পিচবোৰ এইবোৰ লৈ গৈ আছে ইয়াত এয়াই দেখা পাই আছোঁ আহাৰ পৰা যেতিয়াৰ পৰা কুৱেইট আহিছোঁ ইয়াত খালি এইবোৰেই দেখা পাই আছোঁ বিৰিয়ানী লেগ পিচ বিফ ডাঙৰ পিচ এই ডাঙৰ ডেক এইবোৰ আৰু এতিয়া লাহে লাহে মানুহবোৰ আহিবলৈ ল'ব মানে কাৰণ বস্তুবোৰ প্লেটবোৰ আনি ইয়াত লগোৱা হ'ব এনেকৈ লগাই আছে এইটো আমাৰ ইয়াত ইণ্ডিয়াৰ মানুহ এজন পালোঁ হায়দৰাবাদৰ চিঙৰা লৈ আহি আছিলে এইবোৰ চিঙৰা এনেকৈ গোটেইবোৰ লগোৱা হৈ আছে থালবোৰ এনেকৈ আনি আছে এইবোৰ চাওক মাজত ৰখোৱা হৈ আছে আৰু থালবোৰ এনেকৈ মাজত ৰাখিছে ই লগত এখন চামুচ ৰাখিছে মানে কি যাক যিমান লাগিব তেওঁলোকে এইখন থালৰ পৰা লৈ ল'ব যাতে খানাবোৰ ৱেষ্ট নহয় আৰু এইটো চাইডত এই আপোনাৰ মানুহবোৰ আহিব লৈছে এতিয়া লাহে লাহে মানে চাওক দৰ্জা খুলি দিয়া হৈছে আৰু আমাৰ তাত নিচিনা হুলস্থুলীয়া পৰিৱেশ নহয় বহুত মানে একদম লাহে ধীৰে মানুহবোৰ আহিছে কাৰো হুৰাহুৰি এনেকুৱা মানে নাই আহিছে আৰামছে বহিছে মানুহবিলাক চাওক আপোনালোকে আৰামছে বহিব মানুহবিলাক দেখি পেলাই মানে বহুত ভাল লাগিলে আৰু এয়া চাওক তেওঁলোকে চামুচ দি পেলাই যাক যিমান লাগে ধৰক এখন ডাঙৰ থালৰ পৰা তেওঁলোকে লৈ ল'ব পাৰে আৰু এইপিনে এইবোৰ মানে চুইটছ আৰু ফল মূল থোৱা আছে আৰু মানে খাই আছে গোটেইবোৰ ভিউ আৰু মানে খোৱাৰ পিছত মানে এইবোৰ চুইটছ আৰু ফল মূল খাব ইয়াৰ পৰা মোৰ আহি দেখি পেলাই বহুত ভাল লাগিলে কাৰণ আমি আহিব নোৱাৰোঁ এইবিলাকত আৰু আজি মই আহিব পালোঁ তে মোৰ মানে বহুত ভাল লাগি আছে মনটোত কাৰণ আপুনি জব কৰিবলৈ আহিছোঁ ইয়াত আমাক ইয়াত আহিব নিদিয়ে এইবোৰ আমি চাব নোৱাৰোঁ মানে আজি আহিব পাই পেলাই মানে নিজকে নিজে বহুত আনন্দিত পাইছোঁ মানে আৰু A few moments later مربي اسمع
আৰু এইপিনে আমাৰ এজন হৈছে হানি সিং আৰু সেইফালে এজন হৈছে মিকা সিং Thanks. Love you. ইয়াত মোৰ এটা বস্তু ভাল লাগিল চাওক নাচাই নাচি আছে আৰু চোৱাই চাই আছে বহুত দূৰৰ পৰা ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে মানে আৰু ঢোল বজাই আছে ঢোল আমাৰ অসমতে আছে সেনেকুৱা নহয় ঢোল চাওক আপুনি ইয়াত কৈদতো আছে তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ মই ইয়াত বিয়া কেনেকুৱা দেখালোঁ আপোনালোকক মই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব আমাৰ তাততো বিয়াবোৰ দেখিছে আপোনালোকে ইয়াত কেনেকুৱা পালে আৰু ধৰক বিয়াত নামাতা বিয়াত গৈছোঁ ভয়ো লাগিছে বহুত কাৰণ ইয়াত বহুত ৰুল ৰেগুলেশ্যনবোৰ বহুত বেলেগ বেলেগ হয় যদি ভাল লাগিল তেতিয়া লাইক কৰিব একেখিনিকে কওঁ সদায় কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম বেলেগ এটা ভিডিঅ'